বন্ধুসকল জ্ঞান দৰ্শনলৈ আপোনাক স্বাগতম জনাইছোঁ। শিক্ষাৰ লগত জড়িত বিভিন্ন তথ্য পাই থাকিবলৈ চাই থাকিব জ্ঞান দৰ্শন। জ্ঞান দৰ্শনৰ আজিৰ সংখ্যাত আমি জলবায়ু পৰিৱৰ্তন অথবা গোলকীয় উত্তাপন এই সম্পৰ্কত আলোচনা কৰিম। গতিকে আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। Question number 1. Which of the following is or are consequence or consequences of climate change? তলৰ কোনটো অথবা কোনবোৰ জলবায়ু পৰিৱৰ্তনৰ ফল? Option 1. Surface temperature increases gradually. ভূপৃষ্ঠৰ উষ্ণতা ক্ৰমাগতভাৱে বৃদ্ধি পায়। Option 2. The ice sheets and glaciers are declining and oceans are acidic than before. বৰফৰ আৱৰণ তথা হিমবাহৰ অৱক্ষয় অথবা হ্ৰাস আৰু সাগৰ মহাসাগৰৰ পানীত লৱণতাৰ বৃদ্ধি। Option 3. Increase in sea level at a faster rate in the last century and getting higher. বিগত শতিকাত সাগৰ পৃষ্ঠৰ উত্থান দ্ৰুতগতিত বৃদ্ধি। Option 4. Presence of more extreme weather conditions like drought, heat waves, hurricanes, etc. খৰাং, উষ্মপ্ৰবাহ, ধুমুহা আদিৰ দৰে চৰম বতৰ সংক্ৰান্তীয় পৰিঘটনাৰ সৃষ্টি। Correct answer is option D, all of above. অৰ্থাৎ এই আটাইকেইটাই হৈছে জলবায়ু পৰিৱৰ্তনৰ ফল। Question number 2. Which of the below is the main reason of climate change? তলৰ কোনটো জলবায়ু পৰিৱৰ্তনৰ মুখ্য কাৰণ? Correct answer is option D, excess of emission of the carbon dioxide content. জলবায়ু পৰিৱৰ্তন যাক অন্য ভাষাত গোলকীয় উত্তাপন বুলিও জনা যায়, ইয়াৰ মুখ্য কাৰণ হ'ল কাৰ্বন ডাই অক্সাইডৰ অতিৰিক্ত নিৰ্গমন। ই এক গ্ৰীণ হাউচ গেছ আৰু সাধাৰণভাৱে মানৱসৃষ্ট। জলবায়ু পৰিৱৰ্তনৰ বাবে মানৱসৃষ্ট কাৰকসমূহৰ ভিতৰত কাৰ্বন ডাই অক্সাইড 64% জগৰীয়া। Question number 3. Which one is man-made factor of climate change? জলবায়ু পৰিৱৰ্তনৰ মানৱসৃষ্ট কাৰক কোনটো? Correct answer is option C, use of fossil fuel. জীৱাশ্ম বা জৈৱ ইন্ধন অৰ্থাৎ যিবোৰ ইন্ধন জীৱ জন্তু বা উদ্ভিদৰ মৃত অংশৰ পৰা সৃষ্টি হয়, উদাহৰণস্বৰূপে কয়লা, তেল আৰু গেছ, প্ৰাকৃতিক গেছ যাক বিদ্যুৎ উৎপাদন, তাপ আৰু পৰিবহণৰ বাবে ব্যৱহাৰ কৰা হয়, এই ইন্ধনৰ দহন কাৰ্বন ডাই অক্সাইড বা আন গ্ৰীণহাউচ গেছৰ সৃষ্টিৰ প্ৰাৰম্ভিক মানৱসৃষ্ট কাৰক। Number 4. The greenhouse gases in our atmosphere absorb which type of radiation given below? তলৰ কোনটো বিকিৰণ গ্ৰীণহাউচ গেছে শোষণ কৰে? Correct answer is option B, infrared radiation অথবা অৱলোহিত ৰশ্মি। অৱলোহিত ৰশ্মি অথবা বিকিৰণ হ'ল এক দীৰ্ঘ তৰংগ দৈৰ্ঘ্যৰ বিদ্যুৎ চুম্বকীয় বিকিৰণ আৰু সেয়ে ই আমাৰ দৃষ্টিগোচৰ নহয়। সৌৰ বিকিৰণ যি পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰে, পৃথিৱী পৃষ্ঠৰ বিভিন্ন অৱয়ব, পৰ্বত, পাহাৰ, বৰফ, সাগৰ, মহাসাগৰ ইত্যাদিয়ে পুনৰ তাক প্ৰতিফলিত কৰে অথবা কিছু অংশ শোষণ কৰে। চুটি তৰংগ দৈৰ্ঘ্যৰ এই বিকিৰণ শোষণ কৰাৰ পৰিণতিস্বৰূপে তাপৰ উদ্ভৱ হয় আৰু এই তাপ পুনৰ দীৰ্ঘ তৰংগ দৈৰ্ঘ্যৰ অৱলোহিত ৰশ্মিৰ ৰূপত বায়ুমণ্ডললৈ পুনৰ নিৰ্গমন হয়। এই নিৰ্গমন হোৱা গেছ বায়ুমণ্ডলত থকা কাৰ্বন ডাই অক্সাইড অথবা জলীয় বাষ্প আদিয়ে শোষণ কৰে, ফলত বায়ুমণ্ডলত তাপৰ বা উষ্ণতা বৃদ্ধি পায়। সেউজগৃহ গেছৰ পৰিমাণ বৃদ্ধিয়ে পুনৰ উত্তাপ বৃদ্ধি কৰে আৰু এইদৰে গোলকীয় উত্তাপন পৰিঘটনাৰ সৃষ্টি হয়। 5. Which one of the following absorbs most of the infrared radiation? তলৰ কোনটোৱে অৱলোহিত বিকিৰণ অধিক শোষণ কৰে? Correct answer is option C, কাৰ্বন ডাই অক্সাইড। বায়ুমণ্ডলত প্ৰায় 90% আগুৰি থকা অক্সিজেন আৰু নাইট্ৰজেনে দীঘল তৰংগ দৈৰ্ঘ্যৰ অৱলোহিত ৰশ্মি ধৰি ৰাখিব নোৱাৰে। সেয়ে ইয়াৰ বিপৰীতে কাৰ্বন ডাই অক্সাইডে সৰ্বাধিক পৰিমাণে অৱলোহিত ৰশ্মি শোষণ কৰে। 6. Which gas absorbs ultraviolet radiation and protects the living things? কোনটো গেছে অতিবেগুনীয় বিকিৰণ শোষণ কৰি জীৱ জগতক ৰক্ষা কৰে? Correct answer is option D, ওজন। ওজন তিনিটা অক্সিজেন পৰমাণু লগ হৈ ওজন গঠিত হয়। ইয়াৰ ৰাসায়নিক সংকেত O3। ই প্ৰাকৃতিকভাৱে ষ্ট্ৰেটোস্ফিয়াৰত সৃষ্টি হয় আৰু সূৰ্যৰ পৰা অহা আল্ট্ৰাভায়োলেট ৰশ্মি বা অতিবেগুনীয় ৰশ্মি শোষণ কৰি পৃথিৱীৰ জীৱকুলক ৰক্ষা কৰে। Question number 7. In which layer of the atmosphere do we live? আমি বায়ুমণ্ডলৰ কোনটো তৰপত বাস কৰোঁ? Correct answer is option A, ট্ৰপোস্ফিয়াৰ। পৃথিৱী পৃষ্ঠৰ পৰা ক্ৰমে ওপৰলৈ বায়ুমণ্ডলক 4টা ভাগত ভাগ কৰা হৈছে। ইয়াৰ প্ৰথম তৰপটো কোৱা হয় ট্ৰপোস্ফিয়াৰ, দ্বিতীয়টো কোৱা হয় ষ্ট্ৰেটোস্ফিয়াৰ, তৃতীয়টো কোৱা হয় মেছ'স্ফিয়াৰ আৰু চতুৰ্থ স্তৰটো কোৱা হয় থাৰ্মোস্ফিয়াৰ। আমি বায়ুমণ্ডলৰ প্ৰথম তৰপ অৰ্থাৎ ট্ৰপোস্ফিয়াৰত বাস কৰোঁ। এই তৰপটো পৃথিৱী পৃষ্ঠৰ পৰা 10 কিলোমিটাৰ ওপৰলৈকে বিস্তৃত হৈ
আছে। বতৰ সংক্ৰান্তীয় সকলো ঘটনা এই স্তৰতে সংঘটিত হয় কাৰণ ইয়াত বায়ুমণ্ডলৰ সকলো গেছৰ প্ৰায় 3/4 আৰু ধূলিকণা এই স্তৰতে পোৱা যায়। উচ্চতা বৃদ্ধিৰ লগে লগে উষ্ণতা প্ৰতি কিলোমিটাৰত 6.5 ডিগ্ৰীকৈ কমি যায় আৰু ইয়াকে লেপছ হাৰ বা লেপছ ৰেট বোলা হয়। Question number 8. In which layer of atmosphere ozone layer is found? বায়ুমণ্ডলৰ কোনটো তৰপত ওজন তৰপ পোৱা যায়? And correct answer is option C, stratosphere. ই হ'ল বায়ুমণ্ডলৰ ভূপৃষ্ঠৰ পৰা দ্বিতীয়টো তৰপ। ই ট্ৰপোপজৰ পৰা 40 কিলোমিটাৰ ওপৰলৈ বিস্তৃত আৰু ভূপৃষ্ঠৰ পৰা 50 কিলোমিটাৰ ওপৰলৈকে বিস্তৃত। এই স্তৰত ওজন গেছৰ এটা তৰপ থাকে যি সূৰ্যৰ আল্ট্ৰাভায়োলেট বিকিৰণ শোষণ কৰি পৃথিৱীক সাম্ভাব্য ক্ষতিৰ পৰা ৰক্ষা কৰে। ই বতৰ সংক্ৰান্তীয় পৰিঘটনাৰ পৰা মুক্ত। Question number 9. In which layer or layers of the atmosphere do airplanes fly in? বায়ুমণ্ডলৰ কোনটো তৰপত উৰাজাহাজ উৰে? And correct answer is option D, both A and B, অৰ্থাৎ ট্ৰপোস্ফিয়াৰ আৰু ষ্ট্ৰেটোস্ফিয়াৰ এই দুয়োটা তৰপতে উৰাজাহাজ উৰিবলৈ সক্ষম। হেলিকপ্টাৰ আৰু পাতল উৰাজাহাজ ট্ৰপোস্ফিয়াৰ অৰ্থাৎ ভূপৃষ্ঠৰ পৰা 10 কিলোমিটাৰ উচ্চতালৈকে যিটো তৰপ বিস্তৃত হৈ আছে সেই তৰপত উৰিবলৈ সক্ষম। আৰু বাণিজ্যিক উৰাজাহাজ কম বাধাযুক্ত তথা কম আকাশী পথযুক্ত ষ্ট্ৰেটোস্ফিয়াৰত উৰিবলৈ বেছি সুবিধাজনক। Question number 10. What is the pressure belt of the earth? পৃথিৱীৰ চাপমণ্ডল কি? Correct answer is option D, both A and B, অৰ্থাৎ different parts of the earth are heated unequally due to the shape of the earth. পৃথিৱীৰ আকৃতিৰ বাবে, পৃথিৱীৰ গোলাকাৰ আকৃতিৰ বাবে পৃথিৱীৰ সকলো অঞ্চল সমভাৱে উষ্ম নহয়। আৰু দ্বিতীয়তে the horizontal distribution of pressure globally. পৃথিৱীজুৰি চাপৰ যি অনুভূমিক বিতৰণ ইয়ে হৈছে চাপমণ্ডল। Question number 11. Which pressure belt is also known as horse latitude? কোনটো চাপমণ্ডলক অশ্ব অক্ষাংশ নামে জনা যায়? Correct answer is option B, subtropical high pressure belt. Question number 12. What is the percentage of nitrogen in atmosphere? বায়ুমণ্ডলত কিমান শতাংশ নাইট্ৰোজেন পোৱা যায়? Correct answer is option A, 78.08%. বায়ুমণ্ডলত 20.94% অক্সিজেন পোৱা যায়, 0.93% আৰ্গন পোৱা যায়, 0.036% কাৰ্বন ডাই অক্সাইড পোৱা যায়। Question number 13. Which of the below is not a greenhouse gas? তলৰ কোনটো greenhouse gas নহয়? And correct answer is option C, nitrogen. Question number 14. Which gas is associated with acid rain? এচিড বৰষুণৰ সৈতে কোনটো গেছ জড়িত? Correct answer is option D, সালফাৰ ডাই অক্সাইড। সালফাৰ ডাই অক্সাইডে বায়ুত থকা নাইট্ৰোজেন অক্সাইড আৰু জলীয় বাষ্পৰ লগত ক্ৰিয়া কৰি নাইট্ৰিক এচিড আৰু সালফিউৰিক এচিড প্ৰস্তুত কৰে, যি বৰষুণৰ ৰূপত ভূপৃষ্ঠলৈ নামি আহে আৰু ইয়াক এচিড বৰষুণ ৰূপে জনা যায়। Question number 15. Which type of cloud produce lightning, thunder, heavy rain, hail, strong winds and tornado? কোন প্ৰকাৰৰ ডাৱৰ বিজুলী ঢেৰেকনি প্ৰচুৰ বৃষ্টিপাত শিলাবৃষ্টি প্ৰবল ধুমুহা আৰু ঘূৰ্ণীবতাহৰ সৈতে জড়িত? And correct answer is option B, কুমুলো নিম্বাছ। কুমুলো নিম্বাছ হ'ল এক প্ৰকাৰৰ ডাৱৰ যি সকলোতকৈ ওখ, যি 2000 মিটাৰ ওপৰলৈকে বিস্তৃত হৈ থাকে। Question number 16. Which one is low cloud? নিম্ন ডাৱৰ কোনটো? Correct answer is option A, stratus. Question number 17. What is El Nino? El Nino কি? Correct answer is option C, a warm ocean current, অৰ্থাৎ এক গৰম মহাসাগৰীয় সোঁত। প্ৰশান্ত মহাসাগৰৰ গৰম পানীৰ সোঁতক এল নিনো বুলি কোৱা হয়। এল নিনো সাউথাৰ্ণ অচিলেশ্যন, চমুকৈ ENSO নামৰ পৰিঘটনাৰ গৰম পানীৰ সোঁতক বা গৰম ফেজক এল নিনো আৰু ঠাণ্ডা পানীৰ সোঁতক লা নিনা বোলা হয়। Question number 18. What is the rank of India in Environmental Performance Index 2020? Environmental Performance Index 2020 ভাৰতৰ স্থান কি? Correct answer is option B, 168. ভাৰতবৰ্ষই 2020 বৰ্ষত এনভাইৰনমেণ্টেল পাৰফৰ্মেন্স ইণ্ডেক্সত 180খন দেশৰ ভিতৰত 168তম স্থান অধিকাৰ কৰিছে। 2018 বৰ্ষত ভাৰতৰ স্থান আছিল 177তম। Question number 19. What is the unit of measurement of thickness of ozone? ওজন তৰপৰ স্থূলতা জোখা একক কি? Your correct answer is option A, Dobson.
ওজন তৰপৰ স্থূলতা ডপচন এককত প্ৰকাশ কৰা হয়। ওজন সম্পৰ্কীয় গৱেষণাৰ অন্যতম বাটকটীয়া GMB ডপচনৰ নামেৰে ইয়াক নামাকৰণ কৰা হৈছে। কুৱেশ্যন নং 20, হোৱাট ইজ কাৰ্বন ফুটপ্ৰিণ্ট? কাৰ্বন পদচিহ্ন কি? Correct answer is option D. Amount of greenhouse gases released into the atmosphere by a particular human activity. Question number 21. What is the main source of chlorofluorocarbons? Chlorofluorocarbonor মুখ্য উৎস কি? Correct answer is option C. Refrigerators. অৰ্থাৎ শীততাপ নিয়ন্ত্ৰক যন্ত্ৰ। ইয়াৰ উপৰিও উৰাজাহাজৰ অগ্নি নিৰ্বাপক ব্যৱস্থা আৰু এৰ'ছলেও বায়ুমণ্ডলত ওজন গেছ এৰি দিয়ে। Question number 22. Which greenhouse gas is most harmful for ozone layer? কোনটো greenhouse gas ওজন তৰপৰ বাবে বেছি ক্ষতিকাৰক? Correct answer is option D. Chlorofluorocarbon. Question number 23. Which of the below produce methane naturally? তলৰ কোনটোৱে মিথেন প্ৰাকৃতিকভাৱে প্ৰস্তুত কৰে? Correct answer is option D. All of the above. অৰ্থাৎ ৱেটলেণ্ড বা আৰ্দ্ৰভূমি যি মিথেন প্ৰাকৃতিকভাৱে মিথেন প্ৰস্তুতিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উপাদান। টাৰ্মিটছ কিছুমান পতংগ যাৰ হজম প্ৰক্ৰিয়াৰ ফলত মিথেন গেছৰ উদ্ভৱ হয়। ভলকেনো যেতিয়া আগ্নেয়গিৰি উদগীৰণৰ ফলত বিভিন্ন বিষাক্ত গেছৰ লগতে মিথেন গেছো বায়ুমণ্ডলত মিহলি হয়। Question number 24. The direction to which wind blows is called. যি দিশলৈ বতাহ বলে তাক কি বুলি কোৱা হয়? Correct answer is option B. Leeward. যি দিশলৈ বতাহ বলে তাক leeward বা পৱন বিমুখ বোলা হয়। আনহাতে যি দিশৰ পৰা বতাহ আহে তাক পৱনমুখী বা windward বোলা হয়। Question number 25. Which region of the earth's surface is called doldrums? পৃথিৱীৰ উপৰিভাগৰ কোনটো অঞ্চলক doldrums বুলি কোৱা হয়? Correct answer is option A. Equatorial low pressure belt. অথবা নিৰক্ষীয় নিম্নচাপ বলয়ক ডলড্ৰাম বুলি কোৱা হয়। নিৰক্ষীয় অঞ্চলত বায়ু ঊৰ্ধ্বগামী হোৱা বাবে বিষুৱৰেখাৰ আশে পাশে থকা যিবিলাক অঞ্চল এই অঞ্চলবিলাকত সূৰ্যৰ কিৰণ সদায় লম্বভাৱে পৰে, যাৰ ফলত বায়ু গৰম হয়। গৰম হ'লে বায়ু পাতল হয় আৰু ঊৰ্ধ্বগামী হয়। ঊৰ্ধ্বগামী হোৱাৰ বাবে ভূ সমান্তৰালকৈ কোনো বায়ু প্ৰবাহ অনুভূত নহয়। ইয়াত বায়ুমণ্ডল শান্ত হৈ থাকে আৰু সেয়ে ইয়াক ইকুৱেটৰিয়েল ডলড্ৰাম বুলি কোৱা হয়। বন্ধুসকল, আজিলৈ ইমানেই। ভিডিঅ'টোৱে যদি আপোনাক উপকৃত কৰিছে তেন্তে লাইক কৰিব, বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।